নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আশা কৰোঁ সকলো ভালেই আছে। মোৰো বৰ্তমান ভাল। গুড মৰ্ণিং সকলোলৈকে। আৰু আজি মই ৰাতিপুৱা আপোনালোকক আমাৰ বাৰীৰ অলপ পাচলি দেখুৱাবলৈ লৈছোঁ। এয়া হ'ল লাই শাক। সকলোৱে চিনি পায়, লাই শাক খাই বহুত ভাল লাগে আৰু গাহৰিৰ লগততো হ'লে ক'বই নালাগে। এয়া ধুনীয়াকৈ লাই কোঁহ মেলিছে আৰু ফুলিছেও। তাতে আৰু এইফালে পালেং আছে, এইফালে মোক অলপ ভিডিঅ' কৰাৰ কাৰণে কৈ আছে। তাৰপাছত আকৌ সৰুকৈ এজোপা কণ বিলাহী হৈছে আৰু এইটো চাইডে আছে, কিন্তু মানে এইডোখৰত এইজোপাই আছে। ইয়াত বিলাহী এইবিলাক লাগি আছে, থোকাথোকে লাগিছে, মানে অলপ সৰু সৰু হৈ আছে। গতিকে এইফালে আকৌ তলত দুটামান পকি আছে, সেয়া তাকে বোলো মই ছিঙিয়ে লওঁ। ছিঙিয়ে দিম। তিনিটা পকি আছিলে, সেই তিনিটা মই ছিঙি ল'লোঁ। আৰু এইফালে ধুনীয়াকৈ ফুল ফুলি আছে। লাই শাকৰ কোঁহবিলাকো ওলাইছে আৰু মানে এই সম্পূৰ্ণকৈ এইডোখৰত গোটেইডোখৰত দিয়া হৈছিল, যিহেতু খোৱা হ'ল আৰু সকলো মানে কিছুমানে নিলেও, কাৰোবাক দিয়াও হ'ল, যিহেতু ঘৰৰে পাচলি সকলোৱে খাবলৈ মন কৰে। ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাৰ বাবে খাবলৈ ভাল। আৰু এইফালে পালেং দিয়া হৈছে। এতিয়া বৰষুণ যিহেতু দিয়া নাই, সেইকাৰণে মাটিবিলাক টান হৈ গৈছে। ইয়াত খোৱাও হ'ল আৰু এই দেখুৱালোঁ। আজিলৈ আহিছোঁ, বাই।